তই আহিলি আহিলোঁ ইয়াতে বহ এই অকণমান দেৰিয়ে হৈ গ'ল পাই তোৰ আমনি লাগিছিলে আমনি লাগিছিলে মানে তোলৈ ৰখি আছিলোঁ মই দেই এই নহয় মোৰ আকৌ হেৰি লেঠা ধেৰি নহয় আহোঁতে অকণমান দেৰি হ'ল মই বোলো সি বোলো আমনিয়ে পাইছে নে কি নে মই আকৌ তোৰ কথাটো তই দি তোৰ পাক জেলেপি পাকটা দি থৈ গ'ল নে জেলেপি পাক মানে কথা পাকটো দিলে মই হাঁহি ফুৰি থাকোঁ নহয় কি টেনশ্যনত কথা ক'ম বুলি ৰহোঁ তোৰ হেৰি দৰকাৰ এটা বিশেষ কথা এটা আছে বুলি ক'লে আচ্ছা হেৰি নহয় কথা এটা আছে বৰ কম বাৰু হেৰি নহয় তই সেই আজি ভালমান কিন্তু তোক দেখাই নাই যে মানুহটো ইয়াত এই আমাৰ ওচৰৰে গাঁৱৰ বিহুখনত লাগি আছিলে আকৌ তই আকৌ চেক্ৰেটাৰী আছিলি নে এইবাৰ বিহু আছিলোঁ আচ্ছা ঠিকে থাকে হৈ গ'ল ঠিকে থাকে গ'ল আৰু দুই এটা হিচাপ আছে দিবলৈ হিচাপ পত্ৰবোৰ হ'ল ঠিক ঠাক আচ্ছা ঠিকে আছে বাৰু এতিয়া হেৰি নহয় তহঁতি এই অনুষ্ঠানটো যে পাতিলি এই অকল ছিংগাৰজনৰ ওপৰতে যে গুৰুত্ব দিলি এই গাঁৱৰ ল'ৰা ছোৱালীবোৰৰ কথাও অকণমান ভাবিব লাগে দুই এটা দিছিলোঁ তাত এই দুই এটাই নহয় নহয় এই গাঁৱৰ ল'ৰা ছোৱালীবোৰ মানে কি হয়তো ভালকৈ কৰিব নাজানে কিন্তু কৰিব নাজানিলেও ধৰ সেই 2 টকা 4 টকা পইচা ওচৰ চুবুৰীয়াৰ পৰা তুলি আনিছ তেওঁলোকৰ ল'ৰা ছোৱালীবোৰ উঠি আহিছে গতিকে এই জেঠিও চুইচ এই 2 টকা 4 টকা মানে তুলি আনিছ এতিয়া সেই ল'ৰা ছোৱালীবোৰক মানে এটা সুবিধা এটা দিব পাৰিলে ভাল আমি আৰু গাঁৱতে মঞ্চখন নিদিলে সিহঁতকনো বাহিৰতনো ক'ত দিমগৈ দুই হালত বহিলেহে কমা হালত বহিব পাৰে এতিয়া মানে কথাটো হ'ল কি এই ভৱিষ্যতে এই এনেকুৱাবোৰ নকৰিবি দেই গাঁৱৰ ল'ৰা ছোৱালীখিনিক অকণমান মানে সুবিধা এটা দিব লাগে আৰু বৰ দিগদাৰী হ'লে তোৰ এদিনীয়া নহ'লে দুদিনীয়াই কৰিব লাগে অৱশ্যে দুদিনীয়া কৰিলেও পইচা পাতি কথা কিছুমান থাকে গতিকে চকু ৰক্ষা কৰি কিবা এটা মানে এনেকৈ কৰিব লাগে আচ্ছা এতিয়া তাত তহঁতি বৰ ডাঙৰ কাম এটা কৰিলি নহয় কি কৰিলি ডাঙৰ কাম মানে কি হ'ল তহঁতি আমাৰ ইহঁত চাৰিটাক যিটো কৰি ফুৰে সেই তই কেলৈ সিহঁতক কিবা অনুষ্ঠান অকণমান কৰি দিবি বুলি কোৱা নাছিলি তই আহি তই বোলে গৈ দুদিন হেনো লগো কৰিছ সিহঁতক এই এতিয়া কথা কি দুদিনকৈ গৈ লগ কৰিলি তাৰপিছত হেনো বোলে সেই অনুষ্ঠানৰ দিনা 12টামান বজাত বোলে সি হেনো তোলে ফোন কৰিলে এটাই বোলে না আমাক কিমান টাইমত অনুষ্ঠানটো দিছ তই বোলে টাইম দিব নোৱাৰিম বুলি কৈ দিলি মই ফোন মাৰি কৈছিলোঁ এতিয়া কথাটো চা এতিয়া কথাটো কি সেই ধৰ 3-4জন লগ লাগি অনুষ্ঠান এটাটো কৰিবলৈ বিচাৰিছে কৰিবলৈ লৈছে আৰু তই যদি তহঁতি যেতিয়া কৰিম বুলি ভবা অনুষ্ঠানটো কথা দি তই নিজে ছেক্ৰেটাৰীটোৱে কথা দি পেলানি তই অনুষ্ঠানৰ দিনা তই মানে কৰিব নালাগে বুলি ক'লি এতিয়া মানে সিহঁতি অনুষ্ঠান কৰিব বুলি গোটেইখন গমো পালে মানুহে আৰু তাৰপিছত হেৰি আখৰা চাখৰাও কৰিলে গতিকে এনে কথাটো এইটো বেয়া কথা হ'ল নহয় গম পাইছ নাই বেয়া কথা হ'ল নি মানে হ'বলৈ আছে জানো এতিয়া তহিনো এই তই মানে আলাপ আলোচনা কৰি পেলাই নিকিলে কথাবোৰ কোৱা নাছিলি তই আকৌ বোলে কোনোবা এটা বোলে কৈছিলি হেনো বোলে সি কিবা এটা ক'লে নেকি নহ'ব নেকি নে কি বুলি ক'লি ক'লে গোটেইভাগে কৈছিলোঁ হ'ব নে নহ'ব তেহেঁতি লাষ্টত মইনো কি আৰু কেলে তই ছেক্ৰেটাৰী তই কি জেৱাসতী ছেক্ৰেটাৰী আছিল নেকি তোক জেৱাসতী পুতি লৈছিলে নেকি ছেক্ৰেটাৰী বুলি নহয় মানে আলোচনাটো কৰোঁতে কৈছিলোঁ লাষ্টত কি যে হৈ গ'ল গম নাপালোঁ নহয় এতিয়া সিহঁতি এতিয়া মনটোতে বেয়া পাইছে নহয় আঘাত পাইছে নহয় এতিয়া বাৰু সিহঁতি অকণমান বয়সীয়াল ডাঙৰ চেঙেলীয়া কিন্তু আজি সৰু ল'ৰা ছোৱালীৰ ক্ষেত্ৰত হোৱা হ'লে এইখিনি মানে সিহঁতি মনত আঘাত পাব নহয় ভৱিষ্যতে একো অনুষ্ঠান প্ৰতিষ্ঠান নকৰোঁ বুলিয়েই ক'ব দৰকাৰ হ'লে এতিয়া এনেকুৱা কাম কৰিব নালাগে নহয় আৰু আজিৰ দিনততো সি বাতৰি কাগজ ছ'চিয়েল মিডিয়াত লৈ মোবাইলৰ যুগ এই কেনেবাকৈ যদি সিহঁতি যদি কিবা কিবি যি কৰি দিলেহেঁতেন এতিয়া মোকে দোকানত আহি পেলানি ক'লেহি এটাই সিহঁতৰ এটাই ক'লেহি বোলে এনেকুৱা কথা বোলে যি হয় হওক বোলে হেৰিয়াকে কৰি দিওঁ বোলে নিউজতে দি দিওঁ তেতিয়া মই ক'লোঁ বোলে এটা কথা কোনোবা এজন বা দুজন মানুহৰ ভুলৰ কাৰণে সেইটো নিউজত দি দিলে অনুষ্ঠানটো বদনাম হ'ব নহয় কৈছোঁ গম পাইছে নাই জেগাডোখৰ বদনাম হ'ব নহয় সেইটো কাম তহঁতি নকৰিবি যি হ'ল বাৰু যি ভুল হ'ল এই আগলৈকে এনেকুৱা কৰিব নালাগে ময়ো বাৰু এই আমাৰ সন্নিবিতক পালে মই ক'ম কথাটো বোলে সিয়ে ছেক্ৰেটাৰী বোলে সিয়ে দুদিনকৈ লগ কৰিলে তাৰপিছত এতিয়া সিয়ে আকৌ দিব নোৱাৰোঁ বুলি কৈ দিলে গতিকে যি হ'ল এই ভৱিষ্যতলৈ এনেকুৱা ভুল নকৰিবি তেতিয়া মানে মানুহৰ সহযোগিতাটো মানে নাপাবি গম পাইছা নাই গতিকে সেই কথাটোৰ কাৰণে মানে তোক মানে মই কৈছোঁ যে বৰ দৰকাৰী কথা এটা আছে বুলি সেইটো কিন্তু কথাটো কিন্তু বেয়া হ'ল মানুহক মাতি ভকত মাতি ককৰ্থনা কৰা নিচিনা হয় নহয় এনেকৈ গম পাইছ নাই আৰু সিহঁতিও তোক কোৱা নাই বুলি কৈছে তইহে উপজাচি কৈছিলি বুলি হেনো বোলে কিবা এটা কৰি দিবি গম পাইছ গতিকে হেৰি হ'ল এই এনেকুৱা ভৱিষ্যতলৈ এনেকুৱা কাম নকৰিবি আচ্ছা হেৰি ক এই তই যা মোৰ সেই দোকান বন্ধ কৰিব হৈছে মোৰ দোকান বন্ধ কৰোঁ তই যা কথাটো বেয়া নাপাবি কথাটো অকণমান চিন্তা কৰি চাবি ভৱিষ্যতলৈ এনেকুৱা ভুলবোৰ নকৰিবি দেই যা